হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল সমীৰ ব্লগছ। আজি যিহেতু 31 জানুৱাৰী মেডাম মেফি আহোমসকলৰ এটা পূজা, সেয়েহে আমি দুলীয়াজানত কিদৰে আয়োজন কৰিছে তাকে এবাৰ চাওঁ। বলক তেনে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। কিদৰে মেডাম মেফি আয়োজন কৰিছে তাকে এবাৰ চাই আহোঁ। আজি দুলীয়াজান বিহুতলিত মেডাম মেফি চলি আছে। দেৱতা আমাক নধৰিব। বৰ্তমান মানুহ ইমান খোৱা নাই। বিহুতলী ফিল্ডখনত গোটেই ষ্টল লাগি আছে। গাহৰি আৰু হাঁহ ওলাইছে। কেনেকৈ কি ওলাইছে, ব্যৱস্থাপনা কেনেকুৱা হৈছে। একদম ৰহি হাঁহ আহিছে, গাহৰি লাগিব লাগে ষ্টিকত। এইফালে ৰেডি কৰি আছে ৰাইজে। ষ্টিক ৰেডি হৈ আছে। খুনলাই ময়ো কাঙলৈ আহিলে অ দেৱী যাচিং ফাৰ দিঘাও আছিলে দেৱতা পূজা আৰম্ভিলে। সেই বিধিমতে উত্তৰ পুৰুষে পাতি জমে আমাৰ দাদা দুজন সেৱাতি ধৰিছো আমি সৰগণিপতি লেংদন আমাৰ দেৱতা লেংদন আমাক নধৰিব দা। চাউফিদাম চাউফিৰ চৰণে ফালুং বানফিৰ মন্ত্ৰ ধ্বনিৰে পুজো কৰ